রবীন বালা জিন্দাবাদ 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 ভোট দিও 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 জিন্দাবাদ নাগরজুলি পরিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী গোবিন্দবালা বিশ্বাস মহোদয়ৰ কলহৰ ছবিৰ যিখিনি ফ্লেগ আমি এই অঞ্চলত লগাইছিলোঁ যোৱাকালি ৰাতি প্ৰায় 1টামান বজাত দুৰ্বৃত্তই আহি আমাৰ এই ফ্লেগসমূহ উঠাই লৈ যায় ছিঙি পেলাই দিয়ে। এই ঘটনাটো CCTVত বন্দী হৈছে। আমি আৰক্ষীক জনাইছিলোঁ, আৰক্ষীয়ে তদন্ত কৰিব বুলি আশ্বাস দিছে। পৰা আহিছে এল্ট'খন বগা কালাৰৰ এল্ট' এখন। কিমানজন মানুহ আছিল? আনুমানিক 2ৰ পৰা 3জন মানুহ আছিল। তাতে ইফালে চিধা আনিব লৈ গৈছে। বিমলা স্পীডত আহিছে গাড়ীটো, আহি পেলাই ডাইৰেক্ট ব্ৰেক কৰিছে, আকৌ ইয়াৰ পৰা ওলাই গৈছে। ওলাই যায় আকৌ ইফালে আকৌ অলপমান পিছতে আকৌ ৰিটাৰ্ণ হওঁতে ইফালে গৈছে। চিনাক্ত হোৱা নাই। আৰক্ষী অনুসন্ধান চলাই আছে, চিনাক্ত হ'ব বুলি কৈছে আৰক্ষী ফালৰ পৰা। ৰাতি যোনটো ঘটনা হৈছে সেইটো ঘটনা আমি ধিক্কাৰ জনাইছোঁ। ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নকৰে তেখেতে যোনেই কৰক, ভৱিষ্যতে আমি যাতে এনেকুৱা ঘটনা নকৰে তাৰ কাৰণে আমি সকীয়াই দিছোঁ। যোৱাকালি ৰাতি যি এই দুষ্কৃতিগিলা যেনেকুৱা কাম ব্যৱহাৰটো কৰিছে না, এই যে আমাৰ ফ্লেগ চেগগিলা ছিঙি পেলাই দিছে, হেৰি কৰিছে, এইগিলাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ। আমিও নেৰোঁ। আমাৰ এইগিলা যদি আৰু আগন্তুক দিনত তেনেকুৱা চুই দিয়ে না, আমিও যদি সেইটোৰ কিবা প্ৰমাণ এটা পাওঁ না, আমিও নেৰোঁ। আমাক সেনেকুৱা বুলি নাভাবিব। এইটো কৰা উচিত হোৱা নাই না। আমাৰ ফ্লেগকেইটা কিয় এই ছিঙি পেলাই দিল? বেলেগ ফ্লেগটো আছেই দেখোন, আমাৰটোহে নাই মাত্ৰ। আৰু চব যিমান আছে ইয়াত টানি চানি পেলাই দিছে, ক'ৰবাত ক'ত পেলাই থৈছে, য'ত ত'ত পেলাই দিছে। এই ব্যৱহাৰগিলা কৰাটো ভাল হোৱা নাই। সেইটো যাতে নকৰে আমি ধিক্কাৰ জনাইছোঁ। এই এনেকুৱা ব্যৱহাৰ যাতে আৰু নকৰে তেখেতে, যি দুষ্কাৰীতেই কৰক। আমি যদি কিবা এটা প্ৰমাণ পাওঁ পিছত আমিও নেৰোঁ। এই শান্ত BTCত এই অশান্ত যি শৃংখলা সৃষ্টি কৰিব বিচাৰিছে সেইটো যাতে নকৰে। ভালে ভালে ইলেকশ্যনো হওক, থিয়ৰিও হওক, সেইটো আমি বিচাৰোঁ। শান্তশিষ্টভাৱে যাতে হৈ যায় সেইটো আমিও বিচাৰোঁ, সেইটো যাতে হয়।